নমস্কাৰ অনুভৱ এডুকেশ্যনলৈ তোমালোকক স্বাগতম জনাইছো। আজি দ্বিতীয়টি ভিডিঅ' তোমালোকলৈ লৈ আহিছো। আজিৰ ভিডিঅ'টি সপ্তমমান শ্ৰেণীৰ বাণী অসমীয়া পাঠৰ প্ৰথমটি পাঠৰ প্ৰশ্নোত্তৰ দিবলৈ প্ৰয়াস কৰিছো। পাঠটিৰ নাম ঈশ্বৰ, কবি বিনন্দ চন্দ্ৰ বৰুৱা। আৰু মই দিবলৈ প্ৰয়াস কৰিছো ঈশ্বৰ, কবি বিনন্দ চন্দ্ৰ বৰুৱা। প্ৰশ্ন নম্বৰ 1, চমু উত্তৰ দিয়া। কবিতাটিৰ প্ৰথম আঠশাৰী মুখস্থ লিখা। উত্তৰ নিজে কৰিব পাৰিবা। খ নম্বৰ, কবিয়ে ভগৱানক দেখা পাইছেনে? নাই দেখা যদি ভগৱান আছে বুলি কিয় ভাবিছে? উত্তৰ, কবিয়ে ভগৱানক দেখা পোৱা নাই, কাৰণ ভগৱান এই পৃথিৱীত থকা বুলি কবিয়ে শুনা পাইছে। গ নম্বৰ, কবিয়ে যিখিনি সুখ পাইছে সেইখিনি কাৰ দান বুলি ভাবিছে? উত্তৰ, কবিয়ে যিখিনি সুখ পাইছে সেইখিনি ঈশ্বৰৰ দান বুলি ভাবিছে। ঘ নম্বৰ, কবিয়ে ভগৱানক কি বুলি সৰল মিনতি জনাইছে? উত্তৰ, কবিয়ে ভগৱানক তেওঁক দয়া কৰিবলৈ সৰল মিনতি জনাইছে। প্ৰশ্ন নম্বৰ 2, তলৰ কবিতা ফাকি ব্যাখ্যা কৰা। এইটোৰ প্ৰশ্নৰ উত্তৰ সিপিঠিত আছে। বিনন্দীয়া ধৰাখিনি তোমাৰ ইচ্ছাতে আৰু যেন বিনন্দীয়া হওক, তুমি আছা বুলি যেন সকলো প্ৰাণী তোমাৰে গুণগান গাওক। উত্তৰ, উক্ত কবিতা ফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত বিনন্দ চন্দ্ৰ বৰুৱাদেৱ ৰচিত ঈশ্বৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতা ফাকিত কবিয়ে ঈশ্বৰ সকলোতে যে বিৰাজমান তাকে প্ৰকাশ কৰিব বিচাৰিছে। ঈশ্বৰ সকলোতে বিৰাজমান, তেওঁ অনন্ত। এই বিনন্দীয়া ধৰাখনি তেওঁৱেই সৃষ্টি কৰিছে। গছ লতা জোন বেলি তৰা, পিতা মাতা ভাই ভনী আদি সকলো তেওঁৱে সৃষ্টি কৰিছে। সেয়েহে কবিয়ে সকলো প্ৰাণীকে ঈশ্বৰৰ গুণগান গাবলৈ কৈছে। প্ৰশ্ন নম্বৰ 3, তলৰ বিশেষ্য পদকেইটাক বিশেষণলৈ নিয়া। এইকেইটা আছে জোন, দিন, গুণ, পানী, পিতা, চকু, মাটি, দয়া। উত্তৰটো হ'ল জোন জোনালী, দিন দৈনিক, গুণ গুণৱান, পানী পনীয়া, পিতা পৈতৃক, চকু চকুলো, মাটি মতীয়া, দয়া দয়ালু। এতিয়া প্ৰশ্ন নম্বৰ 4, তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা। শব্দকেইটা হ'ল ঈশ্বৰ বিনন্দীয়া মিনতি সুমংগলময়। উত্তৰ, ঈশ্বৰ মানে হ'ল ভগৱান, বিনন্দীয়া আনন্দময়, মিনতি প্ৰাৰ্থনা, সুমংগলময় কল্যাণময়। এইখিনিয়ে হ'ল প্ৰশ্ন উত্তৰ।